ডক্টৰ হাফিজ আহমেদ ডাঙৰীয়া, নিৰ্দিষ্ট বক্তা অধ্যাপক ডক্টৰ দিলীপ বৰা, মুখ্য অতিথি আমাৰ আটাইৰে সন্মানীয় সমগ্ৰ জীৱন যি সৰ্বসাধাৰণ মানুহৰ কাৰণে শোষিত নিষ্পেষিত মানুহৰ স্বাৰ্থৰ হকে ৰাজনীতি কৰি 87 বছৰ বয়সত উপনীত হৈছেহি হেমেন দাস ডাঙৰীয়া, খবিৰ আহমেদ ডাঙৰীয়া বিশিষ্ট কবি, আৰু বৰ্তমান জটিল সময়ত দেশত কি ঘটি আছে তাক পুংখানুপুংখভাৱে আমাৰ আগত বিশ্লেষণ দাঙি ধৰা অনন্ত কলিতা ডাঙৰীয়া, আৰু ইছমাইল হুছেইন ডাঙৰীয়াৰ পত্নী ছাজিদা বেগম ডাঙৰীয়ানী, হালিম খান চৌধুৰী ডাঙৰীয়াৰ প্ৰধান সম্পাদক, মজিবুৰ ৰহমান সম্পাদক ডাঙৰীয়া প্ৰমুখ্যে ইয়াত উপস্থিত থকা চৰ চাপৰিৰ পৰা অহা সাহিত্যিক গুণীজ্ঞানী ব্যক্তি তথা সাংবাদিক সুধীবৃন্দ, বহু সভা সমিতিত কথা কৈছোঁ, বাহিৰতো কৈছোঁ, নিজৰ ঠাইতো কৈছোঁৱেই, কথা কৈ কৈ জেললৈকো গৈছোঁ, বিদেশত কথা কৈছোঁ, কিন্তু এনেকুৱা এখন সভাত থিয় হৈ কথা ক'বলৈ থিয় হৈ স্বাভাৱিকতে মই বৰ এনেধৰণৰ এটা আৱেগ আৰু অনুভূতিৰ দ্বাৰা মই আক্ৰান্ত হৈছোঁ যে মোৰ সন্মুখত এনেকুৱা কোনো শব্দ নাই যাৰ জৰিয়তে মোৰ এই মনৰ কথাখিনি প্ৰকাশ কৰিব পাৰোঁ। পাইছোঁ মই বহুত, এসময়ততো আমি পুৰস্কাৰ বুলি ক'লেই জাপ মাৰি উঠিছিলোঁ, এইবোৰ ৰাষ্ট্ৰৰ ষড়যন্ত্ৰ, তেতিয়া আৱেগ বেছি আছিলে। আমি যেন এইবোৰ এতিয়াও কওঁ, কিন্তু চৰকাৰী পুৰস্কাৰ পদবীৰ প্ৰতি আমাৰ এতিয়াও অনীহা আছে, নহয় দিলীপ বৰা? গতিকে আমি এইবোৰ সন্দেহৰ চকুৰে চাই আজিকালি মানুহে পুৰস্কাৰবিলাক, এনেকুৱা বঁটাবিলাক, কাৰণ কাকতত আপোনালোকে চাব ৰাতিপুৱাই যে কিছুমান মানুহৰ নাম নিতৌ কাকতত থাকে, ক'ৰবাত এইটো বঁটা, ইটো বঁটা, সিটো বঁটা, চৰকাৰী বঁটা, আজি যদি সোণোৱালৰ লগত, কাইলৈ হেমেন দাসৰ লগত, আৰু এদিন বেলেগৰ লগত। গতিকে মানুহে আজিকালি বঁটা বাহন বুলি ক'লে অলপ সন্দেহ কৰে, আৰু আমি জানো যে নোবেল পুৰস্কাৰৰ পৰা আৰম্ভ কৰি সাহিত্য একাডেমীৰ পৰা গোটেই পদ্মশ্ৰী পদ্মবিভূষণৰ কথা নকলোৱেই মই, এইবিলাকত এটা সাংঘাতিক কুটিল ৰাজনীতিত, লেতেৰা ৰাজনীতি সোমাই পৰিছে, মই এইটো উল্লেখহে কৰিলোঁ। গতিকে তাৰ মাজত খুব ডাঙৰ কিবা এটা নহ'ব পাৰে, হয়তো বাতৰি কাকতৰ পৃষ্ঠাত ঠাই নাপাব পাৰে, প্ৰথম পৃষ্ঠাত নাহিব পাৰে, কিন্তু কিছুমান বঁটা বা পুৰস্কাৰে এনেকুৱা ধৰণে সমাজত জিলিকি আছে, আৰু সেইবিলাক পাবৰ কাৰণে স্বাভাৱিকতে আমি বহুদিন ধৰি যেন তপস্যা কৰিছোঁ এনেকুৱা লাগে। গতিকে তেনেকুৱা দুই এটা বঁটাই মোক বিভিন্ন সময়ত অনুপ্ৰাণিত কৰিছে, আৰু সমাজৰ কাম কৰোঁতে মই সমাজৰ কাম কৰিছে বুলি কিন্তু দাবী কৰা নাই একো, কিন্তু কৰিবলৈ যাওঁতে, নিজৰ ভূমিকাটো পালন কৰিবলৈ যাওঁতে স্বতন্ত্ৰভাৱে আৰু এক দায়বদ্ধতাৰে, তেতিয়া মানুহ বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, বহু প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হয়, আৰু বহু সময়ত কেতিয়াবা একাষৰীয়া হৈ পৰিবলগীয়া হয়। মই মোৰ জীৱনত মোৰ নিজৰ কথা ক'ব খোজা নাই, কিন্তু এনেকুৱা কিছুমান, মই যেনেকৈ মানুহৰ মৰম পাইছোঁ, একেধৰণে মই ঘৃণা পাইছোঁ, অপমান পাইছোঁ, বহুত কিবা কিবি পাইছোঁ। তাৰ মাজত আজি এই বিশেষ দিনটোত অসমৰ সমাজ জীৱনৰ বৌদ্ধিক সমাজৰ এগৰাকী সুযোগ্য সন্তান, এগৰাকী সমাজ সচেতন
সাহিত্যিকেই নহয় তেওঁক সাহিত্যিক বুলি এটা সীমাৰ মাজলৈ লৈ আহিলে ভুল হ'ব। এনেকুৱা এজন ব্যক্তি যাৰ অৱদান আমি হয়তো আজি ভালদৰে বুজি পোৱা নাই, তেনেকুৱা এজন ব্যক্তিৰ নামত যিজন মানুহক মই গভীৰ শ্ৰদ্ধা কৰিছিলোঁ, সেইজন ব্যক্তিৰ নামৰ এই বঁটাটো দিবৰ বাবে মোক নিৰ্বাচিত কৰাৰ কাৰণে আজিৰ দিনটোক মই মোৰ জীৱনৰ এটা বিশেষ দিন হিচাপে গণ্য কৰিছোঁ আৰু মোৰ জীৱনৰ ডাঙৰ প্ৰাপ্তি হিচাপে মই ইয়াক বিবেচনা কৰিছোঁ। গতিকে চৰ চাপৰি সাহিত্য পৰিষদক মোৰ ধন্যবাদ জনোৱাৰ মোৰ কোনো ভাষা নাই। হাফিজ আহমেদৰ লগত মোৰ বহুদিনীয়া বন্ধুত্ব, কাজিয়াও লাগে, মাজে মাজে কাজিয়া হয়, কিন্তু মই বহুত সন্মান কৰোঁ এই কাৰণেই যে মানুহজনৰ যথেষ্ট অধ্যয়ন আছে আৰু তথ্য হাতত নোলোৱাকৈ কোনো ধৰণৰ কথা নকয়। আৰু সেইকাৰণে মই যেতিয়াই মই সুবিধা পাইছোঁ, বাতৰি কাকতত মই বহু চৰ চাপৰি মানুহৰ লেখা উলিয়াইছোঁ, তেখেতসকলে নিজেই কৈছে, মই পাহৰিছিলোঁৱেই আজিৰ কথা। আৰু তেওঁলোককো মই কথা ক'ব পৰা মানুহখিনিক অন্তত টিভি পৰ্দাত মুখ উলিয়াইছে। গতিকে এই বুলি কওঁতে মোৰ আজি ইয়াত বহুত কবি আহিছে, সাহিত্যিক আহিছে, লেখা মেলা কৰা আহিছে, যে নতুন প্ৰজন্মৰ। আৰু মোৰ মনত পৰিছে চাকিনা খাতুন, তেওঁৰ ঘৰত এগৰাকী ছোৱালী আছিলে, তেওঁক চোৱা চিতা কৰা, মই নামটো পাহৰিছোঁ, অলপ বয়স হোৱাৰ লগে লগে স্মৃতিশক্তি কমি আহেই। সেই ছোৱালীজনীয়ে কবিতা লিখিছিলে, তেওঁ মানে পঢ়ুৱাইছিলে, চাকিনা খাতুনে পঢ়ুৱাই মেলি লাহে লাহে পঢ়াই নহয়, সেই ছোৱালীজনীয়ে কবিতা লেখা আৰম্ভ কৰিছিল। তো এদিন সেই কবিতাবোৰ লৈ পেলাই মই যেতিয়া প্ৰতিদিনৰ সম্পাদক তাত আহি ওলাইছিলেহি আৰু কবিতাবিলাক মোক চাবলৈ দিছিলে। তো মই সেই কবিতাবিলাক চাই প্ৰকাশৰ যোগ্য বুলি ভাবি কবিতাবোৰ প্ৰকাশ কৰিছিলোঁ, কেইটামান কবিতা। তাৰপিছত মোৰ জীৱনৰ বহুত ধামখুমীয়া, মই কিছুমান কথা পাহৰিছোঁ, কিন্তু মাজতে মোলৈ এটা খবৰ আহিলে, বৰপেটাৰ দাস, তেখেত কি দাস চিনেমা কৰে, গণেশ দাস, তেওঁ ক'লে যে আমি সেই ছোৱালীজনীৰ ওপৰত এখন ডকুমেণ্টেৰী কৰিছোঁ, তথ্যচিত্ৰ, আপুনি চাবলৈ আহিব লাগে ৰাজগড়ত। নহয়, আপুনি এটা ইণ্টাৰভিউ দিব লাগে সেই তথ্যচিত্ৰখনত দিবৰ কাৰণে। সেইকাৰণে মই এটা ইণ্টাৰভিউ দিছিলোঁ, সাক্ষাৎকাৰ দিছিলোঁ, আৰু দিয়াৰ পিছত সেই চিনেমাখন মই চাবলৈ গৈছিলোঁ। তো মোৰ ভাল লাগিছে এইটো ভাবি যে মই সামান্য এটা কাম কৰিছিলোঁ, যিটো স্বীকৃতি তেওঁলোকে তেনেধৰণে মোক দিলে। এতিয়া বহুত পাওঁ লেখক লেখিকা যিসকলে তেওঁলোকৰ গ্ৰন্থবিলাকত মোৰ নাম উল্লেখ কৰে। মই ভাবোঁ যে এগৰাকী বাতৰি কাকতৰ সম্পাদক হিচাপে, সাংবাদিক হিচাপে এইটো মোৰ জীৱনৰ এটা ডাঙৰ কথা আৰু মোৰ জীৱনৰ এটা ডাঙৰ প্ৰাপ্য। অকণমান লাহে লাহে কৈছোঁ, সেইকাৰণে মই ঘড়ীটোলৈ চাই মোক সভাপতিয়ে ক'লে যে 4 ঘণ্টাৰ কাৰণে হল বুক কৈছে। ইয়াত কি হয়, 11টাত কৰিলে 2 ঘণ্টা থাকে, 1 বজাত হুলস্থুল লাগে, ৰীল কাটিবলগীয়া হয়। কিন্তু এতিয়া মোক কৈছে নহয়, আমি দীঘলীয়াকৈ লৈছোঁ। মই সেইকাৰণে অকণমান, ইমান ভাল শ্ৰোতা নে কম নে দৰ্শক কম নে কি ক'ম, পাবলৈ বহুত টান। এই প্ৰেছ ক্লাবত বহুত মিটিং কৰিছোঁ, গোটেই হলটো ভৰ্তি নহয়, 2-এখন মিটিঙত হৈছে, কিন্তু ইয়াত এতিয়া ভৰ্তি হৈ বাহিৰত মানুহ ৰৈ আছে। গতিকে এনেকুৱা পৰিৱেশত নিশ্চয় মোৰ ক'বলৈ অলপ মন যাব। মই ইছমাইল হুছেইন ডাঙৰীয়াৰ বিষয়ে ক'বৰ কাৰণে উপযুক্ত মানুহ নহয়। ডক্টৰ দিলীপ বৰাই খুব এটা সুন্দৰ ভাষণ দিলে কম কথাত, হেমেন দাস ডাঙৰীয়াই খুব কম কথাত কেইবাটাও দিশ আমাৰ আগত তুলি ধৰিলে। আৰু আপোনালোকে যিসকলে ইয়াত উপস্থিত আছে, মই নাভাবোঁ যে তেখেতসকলে ইছমাইল হুছেইন ডাঙৰীয়াৰ ব্যক্তিত্ব বা তেওঁৰ অৱদানৰ বিষয়ে মোতকৈ কিবা কম জানে।
আপোনালোকে বেছি জানে। কিন্তু মই তেখেতক স্মৰণ কৰিব খুজিছোঁ দুটামান কথাৰ কাৰণে। ইছমাইল হুছেইন তেখেতক মই নাম শুনিছিলোঁ। মই দাবী কৰোঁ যে মই যেতিয়া অসম বাণীত আছিলোঁ তেতিয়া মই বাহিৰৰ 4গৰাকী সাংবাদিকক লৈ ডাঙৰ ডাঙৰ কাকতৰ আনন্দবাজাৰ, পেট্ৰিয়ট, হিন্দুস্তান টাইমছ এনেকুৱা কাকতৰ 4-5গৰাকী সাংবাদিকে আমি শৰৎচন্দ্ৰ সিংহ তেতিয়া মুখ্যমন্ত্ৰী নহয় কিন্তু দেই, পিছত তেওঁ নেতৃত্বতে বুলি কৈছোঁ আমি ইয়াৰ পৰা গৈ চৰ চাপৰি আৰু বৰ্ডাৰ অসম বাংলাদেশ সীমান্ত চাব গৈছোঁ। তেতিয়া আমি এনেকৈ গৈছোঁ, নাৱত গৈছোঁ, নাৱতে ৰান্ধিছোঁ, নাৱতে খাইছোঁ। আৰু শৰৎচন্দ্ৰ সিংহটো এতিয়া এনেকুৱা এটা সাধু কথা, সেইবোৰ আৰু মই নকওঁ। এতিয়াৰ প্ৰজন্মৰ কাৰণেতো তেওঁ এটা সাধু কথাৰ নিচিনা হ'ব। মানুহে এনেকুৱা এজন মানুহ আছিল নেকি, এইটোৱে হ'ব। আৰু কোনোবাই ক'ব যে ই গাজা মাৰিছে, মিছা কথা কৈছে, এনেকুৱা মুখ্যমন্ত্ৰী থাকেনে? এতিয়াৰ মুখ্যমন্ত্ৰীবোৰৰ লগত তুলনা কৰিলে এখেতে মোতকৈ বেছি ভালকৈ ক'ব পাৰিব। তেওঁ লৈ গ'ল আমাক। তাৰপিছত আমি ঘূৰিলোঁ। সীমান্তৰ এটা ঠাইত ৰাতি আছিলোঁ আমি, কিছুমান নাৱত শুইছে, মই এটা ইকৰাৰ ঘৰত মই ৰাতি শুইছিলোঁ। আৰু সেই কাহিনী মই লিখিছোঁ যে ৰাতি পেটৰ বিষত ছোৱালীজনীয়ে যিধৰণে চিঞৰিছিল, আৰু মোৰ গেষ্ট্ৰিক আছিলে, তেতিয়া টেবলেট দি তাইক অলপ শান্ত কৰিছিলোঁ। আৰু তেতিয়াই মই সুধিছিলোঁ যে ইয়াত ডাক্তৰ চিকিৎসকৰ কি কথা। তেওঁলোকে মোক কৈছিলে যে ইয়াত চিকিৎসকৰ কাৰণে আমি যদি ধুবুৰীৰ পৰা আনিবলৈ যাওঁ তেতিয়াহ'লে 3 দিনমান ৰ'ব লাগিব, কাৰণ নাৱত যাব, আনিব, আকৌ তেওঁ সেইদিনা আহিব পাৰে নোৱাৰে তাৰ ঠিক নাই। এইবোৰ আপোনালোকৰ চাগে নিশ্চয় অভিজ্ঞতা আছে বা জানিব আপোনালোকে। কিন্তু আমাৰ এইফালেদি বাংলাদেশৰ পৰা ডাক্তৰ ইয়ালৈ সপ্তাহে আহি থাকে। এই মানুহবোৰৰ গাত কি দুখ, কি কৰিব মানুহখিনিয়ে? তোমালোকে একো চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই, একো সুবিধা দিব পৰা নাই, মানুহৰ প্ৰাথমিক যিটো সমস্যা তাক সমাধান কৰিব পৰা নাই। অথচ ইয়াত চিঞৰ বাখৰ যিধৰণে কৰা হৈছে, সেই মানুহখিনিক যিধৰণে ব্যৱহাৰ কৰা হৈছে, সেইটো দুৰ্ভাগ্যজনক। তাৰপিছত মই ৰাতিপুৱা উঠি এফালে এখন লুঙি পিন্ধি বাংলাদেশৰ ফালে গৈছিলোঁ। সেইবিলাক আৰু মই নকওঁ, বৰ দীঘলীয়া হ'ব। এখন বিয়া হৈ আছিলে, আমাক লৈ গ'ল। তাত আকৌ বিড়িটো মানে চিগাৰেটৰ নিচিনা। তেখেতে খুব মূৰ জোকাইছে, হয়নে, খাইছে নেকি আপুনি? তাৰ বিড়িটো চিগাৰেটৰ নিচিনাকৈ বনাই, খুব ধুনীয়া। গতিকে সেইবোৰ খালোঁ, বলোঁ, আহিলোঁ। এই কথাবোৰ লিখিছিলোঁ। তাৰমানে মই এইকাৰণে কৈছোঁ যে আমাৰ ইয়াত থকা সকলৰ আমাৰ সীমান্ত সম্পৰ্কে, চৰ চাপৰি সম্পৰ্কে তেনে কোনো ধাৰণা নাই। যিটো ধাৰণা হ'ব লাগিছিল নাই, কিন্তু ধাৰণা নহওক বাৰু, আপত্তি নাই। কিন্তু ধাৰণা নোহোৱাকৈ যে কিছুমান কথা কৈ থাকে উদ্দেশ্য প্ৰণোদিতভাৱে, সেইটো ধিক্কাৰজনক, সেইটো লজ্জাজনক। গতিকে আমি আহিলোঁ, লিখিলোঁ, এইবোৰ চৰ্চা হ'ল আৰু গ'ল। তেতিয়াই মই সেই সময়তে শুনিছিলোঁ কিছু মানুহৰ নাম। আতাউৰ ৰহমান ডাঙৰীয়া জননেতা বুলি কয়। তাৰপিছত আমাৰ যিকেইগৰাকী ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাত এদিন চৰ চাপৰি অঞ্চলত সাহিত্যৰ এটা আন্দোলন হৈছিল, সাহিত্য সংস্কৃতিৰ এটা আন্দোলন হৈছিল, সেইখিনি মানুহৰ বিষয়ে শুনিছিলোঁ। আৰু শুনিছিলোঁ ইছমাইল হুছেইন ডাঙৰীয়াৰ বিষয়েও। মই এটা খালি মোৰ দুখ থাকি গ'ল, যিটো কথা ক'বলৈ মই হয়তো অন্য সুযোগ নাপাম, আজিয়ে ক'ব লাগিব এইটো কথা। আৰু ইছমাইল হুছেইনৰ কথাটো আৰু মই অন্য মিটিঙত কিবা ধৰণে আনিম বাৰু। কিন্তু আজি ক'বলগীয়া কথাটো হ'ল যে মই তেখেতক এবাৰ লগ পাবৰ কাৰণে বৰ চেষ্টা কৰিছিলোঁ। ইচ্ছা আছিলে, শুনি মন গৈছিলে। কিন্তু তেখেতক মই তেতিয়া মানে খুব তেওঁ ৰোগশয্যাত, তেওঁৰ অৱস্থা খুব বেয়া আছিলে। আৰু সেইকাৰণে মই তেখেতক লগ পাব নোৱাৰিলোঁ। এই দুখটো মোৰ থাকি গ'ল। আৰু তেখেতৰ নামতেই আজি মই বঁটাটো লৈ তেখেতক মই গভীৰভাৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ।
আৰু স্মৰণ কৰিছোঁ। আমি যি সময়তে বঁটাটো লৈছোঁ মই আজি বা আমি সমবেত হৈছোঁ, সেই সময়ত মই এই বঁটাটোকে বৰং ক'ব খুজিছোঁ যে মই পোৱাৰ কাৰণে নহয়, হীৰেণ গোহাঁয়ে পাইছে, মণিৰুলে পাইছে, হোমেন বৰগোহাঁয়ে পাইছে, যাৰ এটা সামাজিক ভূমিকা আছে, বিশেষকৈ অসমীয়া প্ৰশ্নত, চৰ চাপৰি প্ৰশ্নত। সেইকাৰণে মই কৈছোঁ যে এই বঁটাটো ইছমাইল হুছেইন নামটোৱেই আৰু তেওঁৰ নামত প্ৰদান কৰা বঁটাটোৱে হৈছে আজিৰ আমাক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি ইমান দিনে শাসন চলাই থকা আৰু বিশেষভাৱে যোৱা 4 বছৰত আৰু অসমত 2.5 বছৰত যিখন চৰকাৰে আমাক শাসন কৰি আছে, সেই চৰকাৰখনৰ নীতিৰ বিৰুদ্ধে ই এক প্ৰবল প্ৰতিবাদ। কেনেকুৱা প্ৰতিবাদ? মই আচৰিত হওঁ। মই অলপ নিজৰ কথাৰ মাজেৰে কথাবোৰ ক'ব খুজিছোঁ। মই অলপতে সভা সমিতিলৈ বৰ সময় নাপাওঁ আজিকালি। মই গৈছিলোঁ সোণতলী, ইয়াত গণি আছে। অসমত বহুত সাংবাদিকক মই নিয়োগ কৰিছিলোঁ। গণিয়ে ক'ব অসমৰ বহুত চৰ চাপৰি এইবোৰ ঠাইত মই সাংবাদিক নিযুক্ত কৰিছোঁ। আৰু এইটো আমাৰ হাফিজ আহমেদে লিখিছেও ক'ৰবাত, মোৰ চকুত পৰিছে। মই তালৈ খুব গণিয়ে মানে কি কৰে, মোৰ কাৰণে মিটিংখন 2 বছৰ পিছুৱাইছে। মোৰতো এটা সময়ত লাজ লাগিছে, মোৰ যাব পৰা নাই। মই গ'লোঁ সেইদিনা। আৰু মই খালি গণিক অলপ দিগদাৰ পাইছোঁ যে সি ইংৰাজী মাধ্যমৰ স্কুল কৰিছে তাত। ভাল, ইংৰাজী মাধ্যম লাগিব আমাক। খালি মই কৈ আহিছোঁ যে তুমি অসমীয়া মাধ্যমক পাহৰি ইংৰাজী মাধ্যম নকৰিবা ইয়াত। অসমীয়া মাধ্যমটো অসমীয়া পঢ়াটো ৰাখিবা। কাৰণ চৰ চাপৰিয়ে মই সেইখন মিটিঙত আৰু আছিলে বক্তা খুব জোৰ দিছে আৰু IAS হ'ব লাগে, কিবা হ'ব লাগে। মই সেইবিলাক অলপমান দিগদাৰো পাইছোঁ। মই যে IAS এতিয়া সোণতলীত IAS হ'লেহে সোণতলীৰ উন্নতি হ'ব নেকি? IASবোৰ কোন জানিব লাগিব নহয়। অকল IAS IPS হ'লে যে এটা ঠাইৰ উন্নতি হ'ব, এইটো মিছা কথা। তেওঁ এখন বেলেগ সমাজলৈ গুচি যাব, সেইখন সমাজ পৰিহাৰ কৰি। আৰু তেওঁ ৰাষ্ট্ৰৰ এই চৰকাৰৰ চাকৰ শব্দটো বেয়া বাৰু, সেৱক বুলি কৈছোঁ, হিচাপে তেওঁ যিবোৰ কাম কৰিব সেইবোৰ চব ৰাইজৰ বিৰুদ্ধে কৰিব লাগিব, চহী কৰিব লাগিব। গতিকে মই তাত ক'লোঁ যে অসমত যদি আজি মই ক'লোঁ আৰু যে আমাৰ ধাৰণা নাই চৰ চাপৰি সম্পৰ্কত। সেই সভাখনত মই এইটো কথা ক'লোঁ, এতিয়া গণি আছে, মই মিছা কৈছোঁ বুলি ক'ব নোৱাৰি। মই কৈছোঁ যে অসমীয়া ভাষা যদি আজি ক'ৰবাত চৰ্চা হৈছে বিশেষভাৱে আশাপ্ৰদ, সেইটো চৰ চাপৰিত হৈছে। মই কৈছোঁ যে অসমীয়া ভাষাটো এতিয়া জীয়াই যদি ৰাখিছে, সদায় কাগজত TV এংকৰবোৰক গালি পাৰে, ভুলকৈ কয় বুলি। দেৱেন দত্ত এইটো প্ৰথম মানুহ। কিন্তু মই কৈছোঁ যে TV এংকৰকেইটাহে অসমীয়া ভাষাটোক অলপ হ'লেও জীয়াই ৰাখিছে। মই কৈছোঁ যে চহৰত অসমীয়া ভাষাৰ চৰ্চা ক'ত অসমীয়া কিতাপৰ চৰ্চা ক'ত? অসমৰ সাহিত্য সভাৰ সভাপতিৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ দেউতাকৰ কিতাপ কিমান পঢ়িছে খবৰ লওক। এইটো ৰিপুঞ্জয়ে মোক সমৰ্থন কৰিবলৈ পাইছে। এতিয়া গোটেই মানুহৰ সমাজত এটা জীৱনটো হৈছে এটা মানে মোবাইল কেন্দ্ৰিক জীৱন। মোবাইলৰ ওপৰত যে এখন পৃথিৱী আছে, এইটো লাহে লাহে নতুন প্ৰজন্মই পাহৰি গৈছে। এইটো এটা বিষয় আমি কেতিয়াবা পাতিম। মই ক'লোঁ যে চহৰত নগৰত আধ্যবন্ত মানুহে অসমীয়া ভাষা জীয়াই ৰখা নাই। এটা বাক্য ক'লে 10টা শব্দত তেওঁলোকে 8টা ইংৰাজী শব্দ ব্যৱহাৰ কৰে। আৰু চৰ চাপৰি মানুহে কেনেধৰণে অসমীয়া কয় সেই কথাটো তাত আহি চালেহে গম পাব। এই কথাটো ক'লোঁ মই, এনেকুৱা কিছুমান কথা কৈ উভতি আহিলোঁ। অহাৰ পিছত মোৰ মই ক'লোঁ যে ঐক্য লাগে আমাৰ মাজত। শাসকে আমাৰ মাজত বিভাজন আনিব খুজিছে, হিন্দু মুছলমান কৰিব খুজিছে, কিন্তু আমি দুখীয়া মানুহবোৰ হিন্দু মুছলমান এক হৈ থাকিব লাগিব। সেই কথাটো কোৱাৰ কাৰণে কি হ'ল, মোক এটা ভাইৰেল কৰি মিছ ইণ্টাৰপ্ৰিটেশ্যন, অপব্যাখ্যা কৰি এনেকুৱা কৰি পেলালে যে ৰঞ্জিত দাস সভাপতিগৰাকীয়ে মোলৈ এখন
চিঠি লিখি পেলাই মোক ভাবুকি দিলে, পৰোক্ষ ভাবুকি। বহুতে জানে চাগে, নিউজ ওলাইছে, বহুতে নাজানিব পাৰে। সিমানতে ক্ষান্ত নাথাকিলে, তেওঁলোকৰ এটা গ্ৰুপ কৰি লৈছে। মই যুক্তিৰে কাৰোবাক কওক, কিবা বেয়াকৈ কওক, আপত্তি নাই। সেই গ্ৰুপত যিবোৰ ল'ৰাই যি ধৰণৰ ফেচবুকত যিবোৰ দিছে, কিছুমান অদৰকাৰী, অশ্লীল, যুক্তিহীন কথা কিছু, সকলোৱে আমি জানোৱে আজিকালি কি হয় ফেচবুকত। সেইটো গ'ল। মোকতো আৰু এইবোৰে কোনোবাই ক'লে বোলে টিভিত যে অজিত ভূঞাকতো আৰু এইবোৰে নাপায়গৈ। এখেতে আকৌ ক'লে যে, এখেতেতো আৰু ওপৰত ক'লে, এখেতৰো প্ৰতিক্ৰিয়া লৈছিলে। আৰু কোনোবাই ক'লে যে তেওঁ বহুত এইবোৰ হৈছে, আৰু তেওঁ জেল খোৱা সাংবাদিক, তেওঁক এইবোৰে নাপায়গৈ। যি হওক, মই ক'ব খুজিছোঁ কি, তাৰপিছত এখন সংবাদমেল অনুষ্ঠিত কৰিলে, আৰু বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ক'লে, এইটো আটাইতকৈ দুখৰ কথা। মোক গালি পোৱাটো মই ধৰা নাই, মই কিবা এটা কৰিছোঁ। তাৰমানে মই সদায় যেতিয়া চৰকাৰে মোক ধমক দিয়ে, গ্ৰেপ্তাৰ কৰে বা অপপ্ৰচাৰ কৰে মোৰ বিৰুদ্ধে, মই তেতিয়া ভাবোঁ যে মই কিবা এটা কৰিছোঁ। তাৰমানে মই যদি সকলোকে ভাল পাই চলি থাকোঁ, কলা বোবাৰ নিচিনাকৈ, মোৰ কোনো কাম নাই। মই যে জেললৈ মোক দিছে 4বাৰ 5বাৰ, সেইটো মই জীৱনৰ এটা ডাঙৰ স্বীকৃতি বুলি বিবেচনা কৰোঁ। ইটছ এ ৰিকগনিশ্যন। গতিকে তেওঁ ক'লে সংবাদমেল পাতি, নামটো নকওঁ আৰু, আমিয়ে বনোৱা টিভিত ক'লে যে খাইমুং জাইমুং এই কথাবিলাক কোৱা মানুহবিলাকৰ মাজত গৈ অজিত ভূঞাই খাইলুং জাইলুং নহয়, জাইমুং সেইবোৰ আমাৰ নোলায় মুখত। এইবোৰ কোৱা মানুহবোৰ কি অসমীয়া হ'ল অজিত ভূঞাই বুজাই দিব লাগে। তাৰমানে আমি ইছমাইল হুছেইনক যি সময়ত স্মৰণ কৰিছোঁ, আমাক শাসন কৰা নেতাই এই কথাবোৰ কৈছে। মইতো এতিয়া আৰু সময় নাই যে তেওঁক গৈ পেলাই বুজামগৈ। সেইকাৰণে মই এইটো কৈছোঁ যে যি সময়ত অসমীয়া সমাজখন একেবাৰে টুকুৰা টুকুৰ কৰি পেলোৱাৰ চেষ্টা চলিছে, দুৰ্বল কৰি পেলোৱাৰ চেষ্টা চলিছে, সেই সময়ত যিবোৰ মানুহে অক্লান্ত চেষ্টাৰে বহু ত্যাগ কৰি অসমীয়া সমাজখন গঢ়িব খুজিছে, তেওঁলোকৰ বিৰুদ্ধে এটা সাম্প্ৰদায়িক এজেণ্ডা লৈ পেলাই এটা গভীৰ ষড়যন্ত্ৰ চলিছে। আজি কোনোবাই নাজানে কোনো কথা নাই। এই যে নেতাসকলে আজি যোৱা পঞ্চায়ত নিৰ্বাচনত ক'লে, কেইবাগৰাকীও নেতাই স্ফালন কৰিছে, লুঙি দাড়ি বাকী নাই, মানে হিন্দুৰ ভোট লাগে। সেইকাৰণে তেওঁলোকে কি কৰিছে, ইমানলৈকে গুচি গৈছে যে অসমীয়াৰ সংজ্ঞা দিয়া বুদ্ধিজীৱীসকলক সমালোচনা কৰিছে না। অসমীয়া বুলি কোৱা বুদ্ধিজীৱীসকলক অসমৰ সমালোচনা কৰিছে মন্ত্ৰীয়ে, আৰু ভয় খুৱাই দিছে যে এইবোৰ মানুহ যদি আহি কাইলৈ ক্ষমতা দখল কৰে, তেতিয়াহ'লে অসমীয়াৰ কি হ'ব, ইমান চিন্তা তেওঁলোকৰ দেশক লৈ। অন্য চিন্তা নাই নহয়। এতিয়া বহুদিন চৰকাৰত থাকি ঘৰ বনালে, বিদেশত বাহিৰত, অসমৰ বাহিৰত সম্পত্তি কিনিলে, ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ স্কুলত পঢ়ালে, টকা থ'বলৈ জেগা নাই। তেওঁলোকৰ এটাই কাম আছে, এতিয়া অসমীয়া জাতিক বচাব লাগে। আমি কৈ আছোঁ বেলেগ ধৰণে, তেওঁলোকে অসমীয়া জাতিক বচাবৰ কাৰণে কি কৰিব খুজিছে কওকচোন। ডেকা ল'ৰা ছোৱালী বহুত আছে ইয়াত। অসমীয়া জাতিক বচাবৰ কাৰণে, অস্তিত্ব ৰক্ষাৰ কাৰণে কি কৰিব খুজিছে? হিন্দু বাংলাদেশীক আনি সংস্থাপন কৰি অসমীয়া জাতিক উদ্ধাৰ কৰিব লাগে। এইটো আমাক শিকাইছে আৰু বুজাইছে। গতিকে এই কথাটো বুজি যিসকলে পায়, সেইসকল ঠিক আছে, সেইসকল ভাল বুদ্ধিজীৱী, চাৰ্টিফিকেট দিব, সুবিধা পাব। কিন্তু তেওঁলোকৰ ডিক্টেশ্যন মানি নোলোৱা, মই একো কৰা নাই সমাজৰ কাৰণে, কিন্তু মই অত্যাচাৰী শাসকৰ ডিক্টেশ্যনত শ্ৰুতলিপিত সাংবাদিক কৰিবলৈ মই কেতিয়াও ৰাজি নহয়। দিল্লীৰ পৰা অনন্ত কলিতা, হাফিজ আহমেদ ৰাজি নহয় যে দিছপুৰ বা দিল্লীয়ে যি নিৰ্দেশ দিব সেইমতে কাম কৰিব। সেইকাৰণে বাটত কিছু বাধা আছে। আৰু এই শাসকসকলে নিবিচাৰে যে ইছমাইল হুছেইনৰ দৰে ব্যক্তিক
তেওঁলোকে বিচাৰক, শ্ৰদ্ধা কৰক, আগ্ৰহ প্ৰকাশ কৰক, তেওঁলোকৰ লেখাবোৰ পঢ়ক, এই কথা কেতিয়াও শাসকে কোনো কালেই নিবিচাৰে। আজি ইছমাইল হুছেইনৰ প্ৰকাশন পৰিষদে উলিয়ালে নেকি কিবা? অসম প্ৰকাশন পৰিষদটোক আৰু জেপৰ পইচাই গঠিত নহয়, ৰাইজৰ ধন, ৰাজকোষৰ ধন। অসম প্ৰকাশন পৰিষদে কিয় আজি ইছমাইল হুছেইনৰ ৰচনাৱলী প্ৰকাশ কৰিব নোৱাৰিলে, বৰং প্ৰকাশ কৰিবলগীয়া হ'ল অসম সাহিত্য সন্মিলনী? তাৰ কাৰণে মই দুলাল বৰাক চালাম জনাইছোঁ। সেইকাৰণে এটা খুব ভাবি চালে এটা ভয়ংকৰ ঘটনা। তেওঁলোকে এটা এজেণ্ডা লৈ আগবাঢ়িছে। মই এইটো কৈছোঁ যে 70 বছৰত স্বাধীনতাৰ কংগ্ৰেছৰ শাসনতো এই মানুহখিনি বঞ্চিত, নিপীড়িত, শোষিত। চাচাৰ কমিটিৰ প্ৰতিবেদন ক'লৈ গ'ল কোনেও নাজানে। এই মানুহখিনিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে সুদীৰ্ঘদিন কংগ্ৰেছে। কিন্তু আজি চিন্তা কৰিবলগীয়া কথাটো হ'ল বেছি ভাবি যে যোৱা 4 বছৰত আৰু অসমত যোৱা 2.5 বছৰত যিবোৰ ঘটনা ঘটিছে, যি ধৰণে এই মানুহখিনিক ব্যৱহাৰ কৰা হৈছে বা ব্যৱহাৰ কৰিব খোজা হৈছে, যি ধৰণে তেওঁলোকক লক্ষ্য কৰি লোৱা হৈছে, সি 60-70 বছৰীয়া কংগ্ৰেছী শাসনকো চেৰ পেলাইছেনে নাই? কাৰণ আমাক উন্নয়ন লাগে, আমাক উন্নয়নৰ যোৱা নিৰ্বাচনত 2014 চনত বিজেপিক ভোট দিছিলে কিয়? ভোট দিছিলে উন্নয়নৰ কাৰণে। আনকি মুছলিম অধ্যুষিত অঞ্চলতো ভোট দিছিলে উন্নয়নৰ কাৰণে। কিন্তু আজি উন্নয়ন ক'লৈ গ'ল? বিচাৰি পাবলৈ নাই। আজি উন্নয়নৰ ঠাইত আহিলে অযোধ্যা, ৰাম, এইবোৰ নিৰ্বাচনৰ ইছ্যু। ৰামৰ নামত, অযোধ্যা নামত এই 20 শতিকাত নিৰ্বাচন হ'ব, মানুহে ভোট দিব, কিমান এটা সাংঘাতিক ঘটনা। আমি মৌলবাদক বিৰোধিতা কৰোঁ, হিন্দু হওক, মুছলমানৰ হওক। সেইকাৰণে আজি 3খন ৰাজ্যৰ মানুহে ধৰ্ম নিৰপেক্ষতাৰ সপক্ষে ভোট দিছে, মৌলবাদৰ বিৰোধিতা কৰিছে। সাধাৰণ কৃষক শ্ৰেণীয়ে, যুৱক শ্ৰেণীয়ে কৈছে যে আমাক সংস্থাপন লাগে, কৃষকে কৈছে যে আমাৰ কৃষি সামগ্ৰীৰ মূল্য লাগে। তোমালোকৰ এই ৰাম মন্দিৰলৈ গ'লে কোনোবাই কৈছে যে আমি মন্দিৰলৈ যাওঁতেতো ভাই কিবা এটা পেটটোতো ভৰি থাকিব লাগিব। একেই কথা আপোনালোকৰ যিসকলে মৌলবীয়ে কয় তেওঁলোককো ক'ব যে প্ৰথমে ভাত, কাপোৰ, চিকিৎসা, শিক্ষা, তাৰপিছত ধৰ্ম এটা ব্যক্তিগত কথা। তাক এনেকৈ ৰাজনীতিত ব্যৱহাৰ কৰাটো কিমান ভয়ংকৰ কথা। সেইকাৰণে মই পটভূমিটো কৈছোঁ যে এনেকুৱা মৌলবাদী চিন্তাৰ বিৰুদ্ধে ইছমাইল হুছেইনৰ দৰে ব্যক্তি থিয় হৈছিল। আৰু তেওঁ কি হৈছিল? আজি এই মানুহজন 87 বছৰ বয়সত যে এনেকৈ ঘূৰি ফুৰিছে কিহৰ কাৰণে? একেতো 4বাৰ MLA আছিলে। মই উদাহৰণ দিছোঁ ওচৰতে, 4বাৰ MLA আছিলে। এই ক্ষেত্ৰত কি হ'ল? এতিয়া মানুহে ক'ব যে এইবোৰ তেখেতসকলৰ দিন নাই, এনেকৈ ক'ব। কিন্তু বাকীবোৰ চব মৰিব, ইতিহাসত খলনায়ক হ'ব। জীয়াই থাকিব হেমেন দাস, জীয়াই থাকিব গোলাপ বৰবৰুৱা, জীয়াই থাকিব। কথাটো এনেকুৱা যে এটা মানুহক মতাদৰ্শগত দিশ থাকে। আপুনি মতাদৰ্শগতভাৱে কিমান সবল সেইটোৰ ওপৰত আপোনাৰ নিৰ্ভৰ কৰে। আজি তেখেততো সেই ধৰণৰ ৰাজনীতিত যাব পাৰিলেহেঁতেন, কিয় নগ'ল? মতাদৰ্শগতভাৱে তেখেত সাধাৰণ মানুহৰ লগত। গতিকে ইছমাইল হুছেইনে তেতিয়াৰ পৰাহে ভাল সাহিত্য চৰ্চা কৰিব পাৰিছে, তেতিয়াৰ পৰাহে সমাজৰ কাৰণে ভাল কথা ক'ব পাৰিছে, যেতিয়া তেওঁ বিশ্ববিখ্যাত এটা মাৰ্ক্সবাদৰ প্ৰভাৱলৈ আহিছে। মাৰ্ক্সবাদ একো নহয়, সাধাৰণ মানুহৰ জীয়াই থকাৰ বা সলনি কৰি লোৱা সমাজখনৰ এপাত অস্ত্ৰ, সাধাৰণ ভাষা এপাত অস্ত্ৰ, যাৰ জৰিয়তে তেওঁ সমাজখন নিজৰ প্ৰয়োজনত সলনি কৰি ল'ব পাৰে। গতিকে তেওঁ মাৰ্ক্সবাদী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বহুতে কৈছে, বৰাইও কৈছে, হয় মই মানুহ যে তেওঁ লিখি থাকিলে হয়তো ডাঙৰ লেখক হ'লহেঁতেন, এতিয়াও ডাঙৰ লেখক আৰু ডাঙৰ হ'লহেঁতেন। কিন্তু মই লগতে এইটো ক'ব খুজিছোঁ
যে তেওঁ লিখি যদি ডাঙৰ লেখক হ'লহেঁতেন আমি হয়তো আজি ইমান আন্তৰিকতাৰে তেখেতক স্মৰণ নকৰিলোহেঁতেন। আজি আমি স্মৰণ কৰিছোঁ ইছমাইল হুছেইনক এইকাৰণে যে তেওঁৰ সমস্ত প্ৰতিভা তেওঁৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ নকৰি সমাজৰ নিপীড়িত মানুহখিনিৰ কাৰণে তেওঁৰ জনগোষ্ঠীটোৰ কাৰণে তেওঁ তাক নিয়োজিত কৰিছিল। তেওঁলোকৰ মুক্তিৰ তেওঁ সপোন দেখিছিল আৰু হাতে কামে লাগি সেই সমাজখনক আগুৱাই নিব খুজিছিল। সেইকাৰণেহে আমি ইছমাইল হুছেইনক স্মৰণ কৰিছোঁ। আমি ইমানবোৰ মানুহ গোট খাইছোঁ, ময়ো আহিছোঁ। কিন্তু তেওঁ যদি কেৱল ঘৰতে বহি গল্প কবিতা লেখা মানুহ হৈ থাকিলেহেঁতেন, হি ৱাজ এ পাব্লিক ছ'চিয়েল এক্টিভিষ্ট, এজন সমাজকৰ্মী আছিলে, তেওঁ এজন ইণ্টেলেকচুৱেল আছিলে, তৎসত্ত্বেও তেওঁ মানুহৰ সমস্যা লৈ পেলাই সেইবোৰ কাম কৰিছিলে। গতিকে শিক্ষাত গুৰুত্ব আৰোপ কৰিছিলে, আটাইতকৈ যিটো প্ৰয়োজনীয় কথা। স্বাস্থ্যত গুৰুত্ব আৰোপ কৰিছিলে, আটাইতকৈ যিটো ডাঙৰ কথা। গতিকে মই অভিভূত হৈছোঁ। মই বৰ দীঘল নকৰোঁ যে বংগীয় মূলৰ অসমীয়া মুছলমানৰ সাংস্কৃতিক সংকট, আৰু এটা আছিলে বংগমূলীয় অসমীয়া মুছলমানসকলৰ শিক্ষাৰ অৱস্থা। এই দুটা লেখা মই ভাবোঁ তেওঁৰ সৰ্বশ্ৰেষ্ঠ লেখা। এই লিখনিৰ মাজেৰে তেওঁ ইমানবোৰ দিশ তেওঁ উন্মোচিত কৰিছে, বা তেওঁ যিধৰণে তাত দৃষ্টিপাত কৰিছে, মই ভাবিলে আচৰিত হওঁ। এজন গাঁৱৰ ল'ৰা, সাধাৰণ মানুহৰ ঘৰত জন্ম হোৱা ল'ৰা, তেওঁ ইমান অধ্যয়ন কৰিলে ক'ৰ পৰা, তেওঁ ইমান মেধা, ইংৰাজী অসমীয়া দুয়োটা ভাষাত সমান দক্ষ। আজি অসমীয়াত কোনোবাই লিখিব পাৰে, ইংৰাজীত নোৱাৰে, ইংৰাজীত পাৰিলে অসমীয়া নোৱাৰে। আজিকালিতো আৰু অসমীয়া লেখা গৈছেই। তাৰ মাজত এই মানুহবোৰ এইকাৰণেই মূৰ দাঙি, বা তেওঁলোকক আমি এইকাৰণেই শ্ৰদ্ধা কৰোঁ, লিখিব পাৰিছিল। আৰু সেই লেখনিবোৰ হেমেন দাসেও কৈ গৈছে, দিলীপ বৰাই কৈ গৈছে যে সমাজৰ কাৰণে, তেওঁৰ মানুহখিনিৰ কাৰণে, সমাজৰ দুখীয়া নিচলা মানুহখিনিৰ কাৰণে। এতিয়া কথা ক'লে বহুত থাকে, কিন্তু মই কৈছোঁ যে অসমীয়া বুলি ক'লে আজি যি ধৰণৰ পৰিৱেশ সৃষ্টি কৰা হৈছে, নতুনকৈ অসমত, বিশেষকৈ বিজেপি চৰকাৰৰ নেতৃত্ব, তেওঁলোকে গালি পাৰিছে বুদ্ধিজীৱীক অসমীয়া বুলি কোৱাৰ কাৰণে। কিন্তু তেওঁলোকে আজি মই তেওঁলোকক আহ্বান জনাইছোঁ ৰাজহুৱা ঠাইলৈ, আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি আহক আৰু আমাৰ লগত তেওঁ বিতৰ্কত জড়িত হওক, আমি তাৰ যুক্তি প্ৰদৰ্শন কৰিম। কি কৈছে তেওঁলোকে? জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়াৰ কথা কৈছিল, অসমীয়া ডেকাৰ উক্তি। ভূপেন হাজৰিকাইতো কৰিছিলেই, হাতে কামে লাগিছিলে, ধৰ্ম নিৰপেক্ষতা গণতন্ত্ৰৰ পক্ষত থাকি। অতুল চন্দ্ৰ হাজৰিকাই লিখিছিলে, জ্ঞাননাথ বৰাই লিখিছিলে, আৰু কিমান নাম কম, শশী শৰ্মা, ডক্টৰ হীৰেণ গোহাঁই, এইখিনি কথা মই নাই কোৱা এতিয়া। যিসকল আমাৰ মাজত নাই, সেইসকলে এইবোৰ কথা কৈ গ'ল, লিখি গ'ল। এখন বৃহত্তৰ অসমীয়া সমাজৰ সপোন দেখি তেওঁলোকে এই কথাবোৰ ক'লে, লিখিলে, আৰু সেইমতে এটা আঁচনি গ্ৰহণ কৰাৰ আশা কৰিলে। কিন্তু আজি তেতিয়াহ'লে এই মন্ত্ৰী বা নেতাসকলে যিটো কথা কৈছে, তেওঁলোকে প্ৰথমে গৰিহণা দি লওক। ক'ত যে অসমত শংকৰদেৱক অৱশ্যে এইবোৰ বাবা তাবা বনাইছেই, কিন্তু খুব প্ৰতিবাদ হোৱাৰ কাৰণে যেনিবা অলপ থমকি ৰৈ গ'ল। বাবা বনাই মোটামুটি তেওঁক দিছিলে আৰু এটা ইউনিভাৰ্চিটিত সোমাইছিলেহি নহয়। আমি বাধা দিলোঁ, আমি বহুত কিবা কিবি ক'লে, তেখেতসকলৰ তাতে সোমাইছিলেহি। আৰু এটা ইয়াত সাহস কৰিলে, ইয়াত কি পাতিছিলে, এইটো হিন্দু কি সমাৱেশ, লুইতপৰীয়া হিন্দু সমাৱেশ। কিমান সাহস! কিয় লুইতপৰীয়া অসমীয়া সমাৱেশ পাতিব নোৱাৰি? কিয় লুইতপৰীয়া হিন্দু সমাৱেশ হ'ব পাৰে অসমত? আৰু তাত বৰ দুৰ্ভাগ্যজনক কথা যে অসমৰ কিছু বুদ্ধিজীৱীয়ে এই বঁটা বাহন কিবা কিবি পোৱাৰ আশাত তালৈ দৌৰ মাৰিলে। আৰু আমাৰ কি কয় এইটো, আমাৰ সত্ৰাধিকাৰ আহিও কেইবাগৰাকীও মানে তাত অলপ বহি নিজৰ জীৱনটো ধন্য কৰিলে। এতিয়া আমি এইটো কৈছোঁ যে জ্যোতিপ্ৰসাদক নাকচ কৰি লওক, বিষ্ণুৰাভাক নাকচ কৰি লওক, ভূপেন হাজৰিকাক নাকচ কৰি লওক,
অতুল হাজৰিকা, নিৰুপমা বৰগোহাঁই এইসকলক নাকচ কৰি লওক। তাৰপিছত তেওঁলোকে কওক যে ন অসমীয়া কি আৰু ন অসমীয়া আমাক লাগেনে নালাগে। এতিয়া আমি দেখিছোঁ যে এইগৰাকী ব্যক্তিয়ে কিমান বিস্তৃত অধ্যয়ন, তেখেতে কি লেখা নাই? সাহিত্য সংস্কৃতিৰ ওপৰত লিখিছে, চৰ চাপৰি সমস্যাৰ ওপৰত লিখিছে, আৰ্থসামাজিক অৱস্থাৰ ওপৰত লিখিছে। পল ৰবচন, আজিকালি ল'ৰাই হয়তো পল ৰবচনৰ বিষয়ে ইমান নাজানে। ভূপেন হাজৰিকাই কৈছিলে, যাৰ পৰা তেওঁ শিকিছিলে যে দ্য গিটাৰ ইজ নট এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট বাট এ ছ'চিয়েল ইনষ্ট্ৰুমেণ্ট। তাৰমানে গীটাৰ অকল বজাই আমাৰ যে আজিকালি গান গাই পইচা ঘটে সেইটো নহয়তো শিল্পীৰ ভূমিকা। ইট ইজ নট এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট, সমাজ পৰিৱৰ্তনৰ ই এটা ইনষ্ট্ৰুমেণ্ট। সেইটোৱে দৰ্শন আছিলে। সেই পল ৰবচনৰ কিতাপ তেওঁ অনুবাদ কৰিছিলে। কৃষ্ণ চন্দ্ৰৰ দৰে প্ৰগতিশীল লেখকৰ কিতাপ অনুবাদ কৰিছিলে। কিমান যে কি কৰিছিলে। অথচ বহুত দিন তেওঁ জীয়াই থাকিল বুলিও আমি ক'ব নোৱাৰোঁ। আজিকালি মানুহ বহুদিন জীয়াই থাকে, বৰ সক্ৰিয়ভাৱে জীয়াই থাকে। গতিকে এনে এজন ব্যক্তিৰ জীৱনৰ বিভিন্ন দিশ আছে যিবোৰ আমি কৈ শেষ কৰিব নোৱাৰোঁ। কবিতাৰে তেখেতে আৰম্ভ কৰিছে। আমাক খবিৰ আহমেদে বোধ কৰোঁ লিখিছে যে সকলো লেখকে সদায় কবিতাৰে আৰম্ভ কৰে লেখক জীৱনটো। লিখিছে আপুনি, সেইটো আপুনি বিশ্বাসো কৰে, আমি সকলোৱে বিশ্বাস কৰোঁ যে কবিতাৰে মানুহে আৰম্ভ কৰে। তেখেতে কৈছে, অজিত ভূঞাই মোক লেখক কৰিলে, বহুতক লেখক কৰিলোঁ মই, কিছুমানে এতিয়া বাটত দেখিলে নেদেখা ভাও জোৰে বাৰু, কিন্তু এখেতে মোক সেই কথাটো স্বীকৃতি দিয়ে সদায়। আৰু এখেত যেতিয়া এটা, আৰু আজি হেমেন দাসক ৰাজনীতিবিদ বুলি মতা হোৱা নাই। হেমেন দাসক মতা হৈছে এগৰাকী আদৰ্শৱান পুৰুষ হিচাপে, গণতন্ত্ৰৰ পক্ষত থকা মানুহ হিচাপে, ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰা মানুহ হিচাপে, আৰু সৰ্বোপৰি এগৰাকী লেখক হিচাপে। তেখেতে তেতিয়া দুপৰীয়া বহি থাকে কাগজ কলম লৈ। মই যাওঁ, কি কয়, তেওঁ এবাৰ ক'লে যে পাবলো নেৰুদাৰ কবিতা অনুবাদ কৰি আছে। পাবলো নেৰুদা সমগ্ৰ পৃথিৱীৰ বঞ্চিত জনসাধাৰণৰ কবি, নোবেল প্ৰাইজ পাইছিলে, বহুত কিবা কিবি। নতুন চামক মই পাবলো নেৰুদা পঢ়িবলৈ বিশেষকৈ অনুৰোধ কৰিম। আজি কল্পনা কৰকচোন আমাৰ বিধায়কসকলৰ কথা। পাবলো নেৰুদা কোন আছিল বুলি সুধিলে ইয়াক কিমানজনে ক'ব পাৰিব? এই বিধায়ক বা মন্ত্ৰীবিলাকে পাৰিব নেকি? সন্দেহ আছে। পাৰিব বুলি ভাবিছে নেকি আপোনালোকে? এজন দুজন ওলাব, তাতকৈ নোলায়। গতিকে এইজন মানুহে তেতিয়াই পাবলো নেৰুদা অনুবাদ কৰিছিলে। সেইকাৰণে আমি কথাবোৰ ভাবিবৰ হ'ল, চিন্তা কৰিবৰ হ'ল। আৰু কবি হিচাপে তেওঁ জীৱন আৰম্ভ কৰিও লাহে 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 তেওঁ এটা বিৱৰ্তন বুলি কয়, এইটো ৰূপান্তৰ। মানুহ এজনে একেধৰণে ভাবি নাথাকে জন্মৰ পৰা। জ্যোতিপ্ৰসাদ আগৰৱালা লাহে 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 ইফালে গৈছিল। সকলোৱে শাসকে ভাল নোপোৱা মানুহ, কিন্তু চাব আজি ৰাইজে যিবোৰ ধূপ ধূনা জ্বলাই, জ্যোতি দিৱস, আমি ৰাভা দিৱস সকলো পাতোঁ, সেইবোৰ কিন্তু চৰকাৰে ভাল নোপোৱা মানুহ। জ্যোতিপ্ৰসাদক যেতিয়া ঢুকাল, তেওঁ শোক প্ৰস্তাৱ ল'বলৈ সাহিত্য সভাৰ সময় নহ'ল। অসম সাহিত্য সভা বৰ বেছি লেটিপেটি নকৰিব, সাহিত্য সভাৰ লগত বহুত ধান্দাবাজ। বিষ্ণু ৰাভাক পঘা লগাই কেনেকৈ লৈ গ'ল সকলোৱে জানে। মূৰৰ দাম নিৰ্ধাৰণ কৰা হ'ল। আৰু ভূপেন হাজৰিকাক অলপ বেলেগ গুণ পাই পেলাই গান গাবলৈ দিয়া নহ'ল ইয়াত। ভূপেন হাজৰিকা পিছৰজনৰ কথা আমি কোৱা নাই, অলপ বয়সত কিবা কিবি সেই ভূপেন হাজৰিকা, IPTR ভূপেন হাজৰিকা। গতিকে এইবোৰ কথা ৰাইজে স্বীকৃতি দিয়াৰ কাৰণেহে তেওঁলোক বাধ্য হৈছে তেওঁলোকৰ মাল্যদান কৰিবৰ কাৰণে। কাৰণ নহ'লে ৰাইজে তেওঁলোকক ক্ষমা নকৰিব, উপায় নাই তেওঁলোকৰ। কিন্তু অন্তৰৰে তেওঁলোকে সেইটো নিবিচাৰে। তাত আজিকালি জনতা ভৱনৰ সন্মুখত এখন মস্ত হেৰি মাৰি থয়, হোৰ্ডিং, তাত ওলাই থাকে কিবা কিবি। সেইদিনা মই এটা গাড়ীখন ৰখাবই দিছিলোঁ, তেওঁ নোৱাৰিলে ৰখাব। তাত এটা অম্বিকাগিৰি চৌধুৰীৰ লাইন এটা আছিলে, ইমান সাংঘাতিক। সেইটো উলিয়াই দিলে এওঁলোকৰ গাতে পৰিব। তেওঁলোকে ক'ব নোৱাৰে অফিচাৰক দি দিছে, তাত লগাই দিছে। আৰু তেওঁলোকে হৈছে কি, এই মিথ্যাচাৰ,
গোটেই দেশত এতিয়া মিথ্যাচাৰ চলিছে, ইমান মিছা কথা প্ৰতিটো কথা। কিন্তু মই এদিনা কৈছোঁ যে আমাৰ ইয়াৰকেইজনক দুখ নিদিবা, কাৰণ তেওঁলোকৰ মূল নেতাজনে ইমান মিছা কথা কৈছে যে যাৰ ৰেকৰ্ড মানে এতিয়া পাবলৈ নাই। আজি আকৌ এতিয়া দেখিলোঁ ৰাফেল চুক্তি লৈ পেলাই মানে সুপ্ৰিম কোৰ্টতো ভুৱা তথ্য দি দিলে যা। গতিকে এটা হিন্দু মুছলমান কৰিব খোজা হৈছে। মই মুছলমানসকলকো ক'ম যাতে তেওঁলোক পৰিচিত নহয় তেওঁলোকৰ নেতাসকলৰ দ্বাৰা। চৰ চাপৰি কাইলৈ বিপদ হ'লে আমি আছোঁ, পৰাগ দাস আছিলে, বৰা আছে, এখেতসকল আছে। কোনো বাহিৰৰ শক্তিয়ে আপোনালোকক সহায় নকৰে। অসমত বাঙালী অসমীয়াৰ যুদ্ধ লগাবলৈ চেষ্টা কৰিছে। শিলাদিত্যৰ দৰে কিছুমান পাবত গজা নেতাক মেলি দিয়া হৈছে এইবোৰ কাৰণে এজেণ্ডা। কিন্তু মই কৈছোঁ এইটো যে তেওঁলোকক অলপ দীঘলীয়া হৈছে নেকি, মই ৰাখিম আৰু ৰাখিম। তেওঁলোকক মেলি দিয়া হৈছে এটা বিশেষ এজেণ্ডা লৈ। কিন্তু মই অসমৰ ইছলাম ধৰ্মী মানুহক, অসমৰ চিন্তাশীল বাঙালীসকলক মই চেলিউট জনাইছোঁ যে ইমান প্ৰৰোচনাৰ পিছত, ইমান তেওঁলোকে চেষ্টা কৰাৰ পিছতো অসমত কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষ এই পৰ্যন্ত লগাবলৈ সক্ষম। আজি চাওক, এই আমাৰ হাফিজ আহমেদে লিখিছে ক'ৰবাত যে যেতিয়া গোধৰা কাণ্ড হ'ল 1946 চনত কলিকতাত তেতিয়াৰ অমূল্য বৰুৱাক হত্যা কৰা হ'ল, সাম্প্ৰদায়িক সংঘৰ্ষ হ'ল। অমূল্য বৰুৱাও কিন্তু তেনেকুৱা কবি। সেইকাৰণে অমূল্য বৰুৱা ক'ৰবাত দেখিছে নেকি শতবাৰ্ষিকী পতা, কি জন্ম জয়ন্তী পতা দেখিছে নেকি ক'ৰবাত বাৰ্ষিকী? নাই হোৱা। কিন্তু অমূল্য বৰুৱা কেনেকুৱা পৰ্যায়ৰ কবি আছিল, সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈছিল তেওঁ। কিয় নাপাতে? এইবোৰ প্ৰশ্ন কৰিব লাগিব নতুন চামে। গতিকে সেই সময়তো অসমত আনকি সাম্প্ৰদায়িক সংঘৰ্ষ নহ'ল কিহৰ কাৰণে? এই ইছমাইল হুছেইনৰ দৰে ব্যক্তিসকলৰ কাৰণে। তেওঁলোকে বাধা দিলে, আৰু আজিও আমি বাধা দিব লাগিব এই সাম্প্ৰদায়িক শক্তিক। ৰাইজৰ ভোট লৈ ৰাইজৰ বিৰোধিতা কৰা, সমাজখন ধ্বংস কৰিব খোজা, সমাজত বিভাজন আনিব খোজা এই শক্তিটোক উন্নয়নৰ স্বাৰ্থতে, অসমীয়া সমাজৰ প্ৰগতিৰ স্বাৰ্থতে এওঁলোকক প্ৰবল বিৰোধিতা কৰিব লাগিব আৰু তেওঁলোকক বাধা দিব লাগিব। সেইকাৰণে এই মুহূৰ্তত আমাক এই কামবোৰৰ কাৰণে প্ৰেৰণা যোগাব পাৰে এই ধৰণৰ ব্যক্তিয়ে, ইছমাইল হুছেইনৰ দৰে ব্যক্তিয়ে। মই খবিৰ আহমেদৰ এটা লিখা পঢ়িছিলোঁ, আজান আলোচনীৰ পাতত ইছমাইল হুছেইনৰ কবিতাৰ ওপৰত আপুনি লিখিছিল। মোৰ আকৌ দুটা গণ্ডগোল হয়, আৰু এজন আছিল নহয় খবিৰ আহমেদ, পুলিচৰ বিষয়া। তেওঁ খুব কবিতা লিখা নাছিলে, তেওঁ ঢুকাই গ'ল। আৰু তেওঁৰ ওপৰত মই এটা লেখাও লিখিছিলোঁ চুটিকৈ। তেওঁ কবিতা এটা কথা কৈছে যে কবিতাবিলাক তেওঁৰ উত্তত বিক্ষিপ্তভাৱে আছে, যিবিলাক গোটাই লোৱাটো এতিয়াও সম্ভৱ হোৱা নাই। সেইকাৰণে মানুহজনৰ ৰচনাৱলী হৈছে, কিন্তু মই এতিয়াও ভাবোঁ যে অসমৰ বহুত ঠাইত হয়তো তেওঁৰ লেখনিটো বৰাই কৈছেই, সিঁচৰিত হৈ আছে। গতিকে তেওঁৰ কবিতা খুব এটা মই এটা কবিতা উল্লেখ কৰিব খুজিছোঁ, তেখেতে শেষত উল্লেখ কৰিছে। তেওঁ আজান পত্ৰিকাত লিখিছিল, এমুঠি চাউলৰ আজন্ম সমস্যা আৰু উৰুখা পজাৰ ভেঁকুৰা গোন্ধই মোক স্বপ্ন সুৰভিত উপহাস কৰে। আৰু কৈছিলে, তেতিয়া এটি মেখেলাৰ কপাহী চোলাৰ তেল লোন চাবোন পৃথিৱী মোৰ হৈ পৰে অকণমান। কবি হিচাপে যেতিয়া কবিতা লিখিলে তেওঁ কিন্তু এই খোলাটোৰ পৰা ওলাই গৈ এজন প্ৰকৃত কবি হ'বলৈ চেষ্টা কৰিলে। কাৰণ কবিতা তেওঁ কিন্তু মই ভাবোঁ যে শ্লোগানধৰ্মী কবিতা নাছিল। বহুতৰ শ্লোগান হৈ যায় নহয়, মাৰ্ক্সবাদী কবিৰ বেছি হয় এইটো। শেষত মই শেষ কৰিব খুজিছোঁ, তেখেতে উদ্ধৃতি দিছে এটা কবিতাৰ। 71 চনৰ তেওঁ এই কবিতাটো লিখিছিলে, নিষ্প্ৰদীপ গুৱাহাটী। এদল ভোকাটোৰ মানুহে এটা শোভাযাত্ৰা উলিয়াইছিল, সিহঁতৰ পঞ্জীভূত ক্ষোভৰ দৈত্যই বিশাল হাতবোৰ নুমাই দিছিল।
হাস্যোজ্জ্বল মহানগৰ সমস্ত আলোক। পিয়াহ গৰম আৰু নিদ্ৰাহীনতাত মানুহবোৰে ছটফটাইছিল। নিষ্ঠাবান সাংবাদিকজনে টিম টিম মমৰ পোহৰত লিখিছিল দীঘল ৰিপৰ্ট। উপকণ্ঠ অন্ধ গলিত চলিছিল তেতিয়াও আন্ধাৰৰ অপ্সৰাৰ সম্ভোগ নগ্নতা। মাজনিশা শুনা গৈছিল মৰিশালীৰ ভূতৰ দৰে বহুতো বুটৰ মিলিত আৱাজ। নিষ্প্ৰভ জোনাকত চহৰত নামিছিল অতীব ৰহস্যময় পৰিত্যক্ত দুৰ্গৰ ভয়াল শূন্যতা। অৱশেষত ঘৰমুৱা বাদুলিৰ পক্ষীৰ শব্দই কঢ়িয়াই আনিছিল ৰাতিটো শেষ হোৱাৰ ইংগিত। পুৱতি নিশা আমি আটাইয়ে প্ৰাৰ্থনা কৰিছিলোঁ উদীয়মান সূৰ্যটো চিৰ আয়ুষ্মান হওক। এই কবিতাৰ লেখক ইছমাইল হুছেইন। গতিকে মই নতুন চামক কম যে তেওঁলোকে এটা জীৱনমুখী কবিতা লিখক। সৰ্বসাধাৰণ মানুহৰ লগত মিলি যাওক, তেওঁলোকৰ সমস্যাৰ বুজ লওক। সাধাৰণ মানুহবোৰৰ মনবোৰ ভাল, কাপোৰবোৰ বেয়া, কিন্তু আমাৰ কাপোৰবোৰ ভাল, মনবোৰ বেয়া। গতিকে আজিৰ এই অনুষ্ঠানত আৰু বহু কথা মনলৈ আহিছিল। এইখিনি কথা ক'বলৈ পাই মই আনন্দিত হৈছোঁ, সুখী হৈছোঁ আৰু আশা কৰিছোঁ যে ইছমাইল হুছেইনৰ যি চিন্তা, সেই চিন্তাই প্ৰসাৰ লাভ কৰক, প্ৰচাৰ লাভ কৰক। তেওঁ বংগীয় মুছলমান সমাজখনৰ যি সংস্কৃতি আৰু লোকসংস্কৃতিৰ যি তেওঁ প্ৰচাৰ বিচাৰিছিলে, সেইখিনি নতুন প্ৰজন্মই কৰিব লাগিব। আজি মোৰ কথা ক'বলৈ মন যোৱাৰ উদ্দেশ্য কিন্তু এইটো যে ইয়াত মই বহুত নতুন প্ৰজন্মৰ লেখক লেখিকাক সন্মুখত দেখা পাইছোঁ, যিটোৱে স্বাভাৱিকতে আমাক উৎসাহিত কৰে। ইয়াত মই প্ৰতিদিনৰ তপন কলিতাক দেখিছোঁ, খুব চিৰিয়াছ ল'ৰা। মই তেওঁলৈ চাই মাজে মাজে অলপ ভাবিলোঁ যে আজি ইয়াত কেইবাজন মানুহ আছে, মিছা কথা কোৱাৰ স্ক'প নাই আজি। এইফালে এইজন, এইফালে এয়া, সন্মুখত ইমান মানুহ, এইফালে তপন, গণি। তাৰ মই ভাবিছোঁ যে আজি আৰু ফাঁকি কথা কোৱাৰ স্ক'প নাই, খুব সযতনে কথা কৈছোঁ। কিন্তু এতিয়া যি ফাঁকি চলিছে তাৰ তুলনাত আমি খুব কমেই ফাঁকি দিওঁ। আৰু যি ফাঁকিয়ে অন্যায় নকৰে, অলপ ভাল লাগে, আপোনাক খুব ভাল লাগে বুলি ক'লেনো কি ক্ষতি হ'ল? তেওঁ মনটো ভাল পালে, কাৰোতো ক্ষতি নাই ন। এতিয়া আমি কেতিয়াবা প্ৰেমত পৰোঁতে লিখিছিলোঁ যে এনেই কোৱাচোন ভাল পাওঁ বুলি। এতিয়া প্ৰেমৰ সংজ্ঞা বদলিছে, এতিয়া মোবাইলহে প্ৰেম। মোবাইলৰ কথা ক'বলৈ থাকিয়ে গ'ল। এইখিনি কৈ মই আকৌ এবাৰ চৰচাপৰি সাহিত্য পৰিচালকসকলক ধন্যবাদ জনাইছোঁ আৰু এই বঁটাটো প্ৰদান কৰাৰ কাৰণে, মোক নিৰ্বাচিত কৰাৰ কাৰণে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।